মিউজিকেল এৰেঞ্জমেণ্ট ইংলিছত লিখিলে বেলেগ শুনায়, সংগীত ব্যৱস্থাপনা বুলি অসমীয়াত লিখিলে বেলেগ শুনায়, আৰু প্ৰত্যেকে নিজৰ মতে বুজি লয়। সংগীত ব্যৱস্থাপনা এনেকুৱাওতো হ'ব পাৰে যে সংগীত হৈ থাকোঁতে চাহ তাহ যোগাৰ ধৰিছিলে মানুহজনে, এনেকুৱা এটা ভাবিও ল'ব পাৰে কোনোবাই, কোনে জানে। তো সেইটোৱে এটা মিছকনচেপশ্যন নিচিনা হৈছে যেন মোৰ অনুভৱ হয়। কাৰণে মই অকণ ক্লিয়াৰ কৰি ক'ব বিচাৰোঁ যে প্ৰথম 5টা এলবাম 5টাই হ'ব চাগে, তাৰ প্ৰতিটো সংগীতত যিয়ে বাজিছে মই ইচ্ছা কৰাৰ বাবে বাজিছে। তো মানুহে এইটো জনা উচিত। তাৰ কাৰণে মোৰ কোনো ৰিৱাৰ্ডৰ প্ৰয়োজন নাই, মই কিবা মোক প্ৰশংসাও নালাগে। এটলিষ্ট ফেক্টছ আৰু ফেক্টছ, তো ফেক্টছটো সেইধৰণে থকা উচিত। আগতেও মই তেনেকৈ কৈছোঁ, দেৱকো কৈছোঁ যে মানুহে বুজি নাপাব এনেকৈ, কিন্তু উপায় নাই, যিটো চলি থাকে মানুহে সেইটোৱে কয়। মই লক্ষ্য কৰোঁ যে বহুতে হয়তো নাজানে এইটো গান মই মিউজিক কৰিছোঁ বুলি, সেইকাৰণে নিজে ক'ব নিবিচাৰিলেও কৈছোঁ। আৰু সিও কমপ্লিটলি মোক ভৰসা কৰি এৰি দিব পাৰে। হি ডাজন্ট হেভ টু থিংক এবাউট what is good and what is not good, because he knows যিটো হ'ব এইটো ঠিকেই হ'ব। তো সেইবোৰ সেই মিউজিকেল এক্সপিৰিয়েঞ্চটো মোকো ময়ো নিজকে গ্ৰ' কৰাত যথেষ্ট সুবিধা হৈছে। নিজে কৰিছোঁ বুলি নহয়, নিজে কৰি থাকোঁতেতো গ্ৰ' হৈ থাকে ন মানুহ। তো আমি যিহেতু কৰিয়ে শিকা, বহুত কথাৰ ডেভেলপমেণ্টেই সেইকেইটা এলবামতে মোৰ নিজৰো ডেভেলপমেণ্ট হৈছিল। তো আই এম অলৱেজ থেংকফুল ফৰ ডেট এক্সপিৰিয়েঞ্চ।